খুব এটা দুৰ্ভাগ্যজনক এটা কথা। আমাৰ লখিমপুৰ সমষ্টিত আজি যি এটা জইনিং কাৰ্যসূচী আছিলে, এই জইনিং কাৰ্যসূচীত আমাৰ যি ৱাৰ্কাৰসকল আছিলে সকলোৱে এক্টিভলি লাগি পেলাই বহু BPFৰ ৱাৰ্কাৰ লগতে ৰাইজক আজি যোগদান কাৰ্যসূচী ৰখা হৈছিলে। আজি আচানক আজি আমি গম পাবলৈ পালোঁ যে আমাৰ আইচাবাৰী প্ৰাইমাৰীৰ যি এজন মেম্বাৰ আমাৰ গিৰীন ৰামচাৰী ডাঙৰীয়াক মানে একদম মানে খুব কষ্টৰে মোক মানে হাৰ্মফুলি মানে এটেক কৰা হৈছে। আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যিহেতু আজি ৩,০০০ৰো ওপৰত আমাৰ BPFৰ কৰ্মীসকলে আমাৰ বিভিন্ন দলত যোগদান কৰিছিলে। ইয়াৰে হয়তো মানে আক্ষেপ ওলোৱাৰ কাৰণে এখেতসকলে এনেধৰণৰ আক্ৰমণ কৰিছে। মই গৰিহণা দিছোঁ, মই নিন্দা কৰিছোঁ। আমি সদায় বিচাৰিছোঁ শান্তিৰে সমাজ এটা গঠন হওক। গতিকে আমি আজিও মই আহ্বান কৰিছোঁ এনেধৰণৰ আক্ৰমণ কৰি পেলাই শাসন চলোৱা এই নীতিবিলাক সকলোৱে এৰিব লাগিব। মই ধিক্কাৰ দিছোঁ আৰু মই পুলিচ প্ৰশাসনক মই বিচাৰ কৰাৰ কাৰণে যি দুৰ্বৃত্তসকলে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীসকলক অতিৰে যাতে মানে এৰেষ্ট কৰে আৰু উচিত যাতে শাস্তি দিয়ে, সেই মানে আহ্বান আমাৰ পুলিচ প্ৰশাসন থাকিলে। নলবাৰী আঠিয়াবাৰী আমাৰ বিপিএল দলৰ এজন গিৰীন ৰামচাৰী দেৱ আঠিয়াবাৰী ছটামান বজাত আমাৰ কিছু দুৰ্বৃত্তই আক্ৰমণ কৰে, বেয়াকৈ মাৰপিট কৰে। আমি BPL দলৰ মই মচলপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু মই নিন্দা আৰু গৰিহণা যে আজিৰ যুগত এই শান্তিৰ পৰিৱেশত এতিয়া যিটো গণতান্ত্ৰিক ৰাজনীতিৰ যিটো পৰিৱেশ বাতাবৰণ, এই বাতাবৰণত এতিয়া বল, ভয় আৰু ভাবুকিৰে মানুহক তেওঁলোকে আমাৰ BPL দলৰ কৰ্মীসকলক ভয় খুৱাই বিভিন্ন ক্ষেত্ৰত ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু এইটো আমি BPL দলে কেতিয়াও সহ্য নকৰোঁ। এতিয়াও যিসকল দুষ্কৃতিকাৰীয়ে এনে অপচেষ্টা বা অপকৰ্মত জড়িত হৈ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ যে তেওঁলোকে এতিয়াও সংস্কাৰ হওক, এতিয়াও তেওঁলোকে শান্তিৰ পথেৰে ৰাজনীতি কৰিবলৈ আগুৱাই আহক। যদি তেওঁলোকে যুক্তি আৰু পলিচিৰে BPLৰ লগত ৰাজনীতি কৰিব খুজিছে তেতিয়াহ'লে মষ্ট ৱেলকাম। কিন্তু তেওঁলোকে এনেকৈ ভয় আৰু ভাবুকিৰে অস্ত্ৰৰে ৰাজনীতি কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু আমি BPL দলে আমাৰ যি কৰ্মীক যি অত্যাচাৰ কৰিলে, যি মাৰপিট কৰিলে, ইয়াক তেওঁলোকক আমি সাৰি যাবলৈ নিদিওঁ। আমি তেওঁক আইনগতভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমি জড়িত কৰি ন্যায় বিচাৰৰ কাৰণে আমি মচলপুৰ ডিষ্ট্ৰিক্ট BPLৰ তৰফৰ পৰা আমি দৃঢ় সংকল্পবদ্ধ আৰু আমি সদায় প্ৰতিবাদ জনাই আহিম। আমাক ন্যায় লাগে। যি দুৰ্বৃত্তই, যি দুষ্কাৰীয়ে আমাৰ কৰ্মীৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, অন্যায়ভাৱে অত্যাচাৰ কৰিছে, ইয়াক আমাক কি দিব লাগিব? উপযুক্ত আমাক বিচাৰ দিব লাগিব।